তো গাইজ আজি মৰাণত আকৌ শিল বৰষুণ 2022 চনত এবাৰ দিছিলে, আজি আকৌ 2023 চনত দিলে। তাৰ পৰা মই কম্পিউটাৰ ক্লাছ অহা মই ওপৰৰ পৰা দেখুৱাইছোঁ, গোটেই বগা কৰি দিছে ৰাস্তা মানে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আপোনালোকক মই মৰাণত উশাহ থাকোঁ বাৰীত বাসন্তী পূজা দেখাবলৈ গৈ আছোঁ। বহুত দিনৰ মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে চাই থাকক। তো গাইজ এই চাব পাৰে মই আপোনালোকক মৰাণৰ বাসন্তী পূজা দেখুৱাবলৈ আহি পালোহি থাকোঁ বাৰী। এই ওচৰত ধুনীয়াকৈ ডাঙৰকৈ পাতিছে, লাইট চাইট পৰা দি দিছে দুৰ্গা পূজাৰ নিচিনাকৈ। দেখুৱাই গৈ আছোঁ। তো আপোনালোকক মই প্ৰথমে আপোনালোকক দেখুৱাইছোঁ চাব পাৰে মৰাণৰ বাসন্তী পূজা। এই মানুহ হোৱা নাই, পিছত অলৰেডি পিছত হ'ব। মানুহ আহিছে চাব পাৰে, এইফালে মানুহ আহিছে, তাৰপিছত মানুহ হ'ব। এইফালে পুৰোহিত সেইজন পুৰোহিতজন, মানুহবোৰ হোৱা নাই, লাহে লাহে মানুহ হ'ব। 3 নে 4দিনীয়াকৈ পাতিছে। চাব পাৰে এইবোৰ সেই ঘাগৰা চাগৰা থৈ দিয়া আছে, বজাৰ আছিলে আপুনি। চাব পাৰে ভিতৰলৈ সোমাই অকণ গৈ আহোঁ বলক। তো গৈ চাব পাৰে মৰাণৰ বাসন্তী পূজা। এইফালে দুৰ্গা গোঁসানী আছে, পুৰোহিত বহি আছে। এইফালে এইটো দান পাত্ৰ হয়, এইটো হৈছে আপোনাৰ ঘাগৰা বজাই আছে। এইফালে চাব পাৰে। তো গাইছ এইটো হৈছে মৰাণৰ এইটো ঠাকুৰবাৰী এইটো মন্দিৰৰ লগতে এইটো শিৱ মন্দিৰৰ হেৰি হৈ চাব পাৰে। ইয়াত মানুহে চাকি জ্বলাব পাৰিব, শিৱ মন্দিৰত চাকি জ্বলাবলৈ আহে সিহঁতে। চাব পাৰে এই মানুহে শিৱ লিংগত সেৱা কৰি আছে। তো এইফালে চাব পাৰে এবাৰ ধুনীয়াকৈ একদম আগলৈকে লাইট দি দিছে। এইবোৰ লাইটবিলাক এইফালে মই পূজা চাই সেৱা চেৱা কৰি আহিলোঁগৈ। মংগল কামনা এইফালে চাবলৈ সেইফালেও লাইট দি দিছে, এইফালেও লাইট দি দিছে, আপোনালোকক দেখুৱাই দিছোঁ। তো গাইছ ইয়াত চাব পাৰে আমাৰ মৰাণৰ ইয়াত বিষ্ণুপুৰত ভাওনা বৰ আখৰা আজি। ইয়াত চাব পাৰে আপোনালোকৰ ভাওনাখন মই 1 তাৰিখে ভালকৈ দেখুৱাম। 1 তাৰিখে আছে ভাওনাখন, আজি নেদেখাম আৰু। বৰ আখৰা চলি আছে ইয়াৰ ভিতৰত চাব পাৰে, এইখন ইয়াত ডাঙৰকৈ পাতিছে। তো গাইছ মই এতিয়া বাসন্তী পূজা চাই পিনে ঘৰ আহি পাই গ'লোঁ, আৰু লগতে আপোনালোকক আমাৰ মৰাণৰ বিষ্ণুপুৰত মানে ভাওনা বৰ আখৰা হৈ আছে আজি। আপোনালোকক অলপ মানে বাহিৰৰ পৰা দেখুৱাই দিলোঁ, ভিতৰত নাই সোমোৱা। ভিতৰত 1 তাৰিখে আপোনালোকক ভাওনাখন ভালকৈ দেখুৱাম বুলি ভাবিছোঁ, এটা ধুনীয়াকৈ ভিডিঅ' এটা কৰি পেলাই। আপোনালোকক আজি মৰাণত থাকোঁ বাৰীত বাসন্তী পূজাৰ লগতে ভাওনা বৰ আখৰা দেখালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰক। আকৌ এটি নতুন ভিডিঅ' লৈ আজিলৈ টাটা বাই বাই।